সাউন্ড সেট হেৰাইছে আমাৰ ইয়াত তোৱা আছিলে এই দোকানৰ মালিকে এতিয়া সাউন্ড সেট নাইকিয়া হৈছেগে এই বক্স এটা আছিলে মানে বক্সটো ইয়াৰ পৰা নিয়া হৈছে একদম সকলো ৰাইজে বিচাৰি আছে কি এতিয়া ইয়াত লৈ গৈছে এনেকে এই ভিডিওটো প্লিজ শেয়াৰ কৰক যোনে এই বক্সটো লৈ গৈছেগে অতি সোনকালে ঘূৰাই দিব লাগে আৰু অন্যতা ঘূৰাই নাপালে যদি কেনেবাকে মানুহটো ধৰা পৰা হয় বিহিত ব্যৱস্থা লোৱা হ'ব এই দোকানৰ মালিক মনটো বহুত বেয়া লাগি আছে এতিয়া যিহেতু এটা ইনকাম সোৰ্সো হয় এইটো দ্বাৰা পুৰা মানুহে চলি আছে দোকান চলি আছে ৰাইজে কিবা অখাম সকাম বা কিবা সমস্যা হলে এনাউন্স কৰিব পাৰি চলি থাকে আপোনালোকে যদি এই ভিডিওটো কৰবাৰ পৰা চাই আছে আমাৰ আঞ্চলিকত যিমান পাৰে শেয়াৰ কৰি দিয়ক এই আমাৰ মৰলিয়া গাঁৱৰ কানন্দলে দোকানৰ পৰা চুৰি হৈছে এই বক্সটো আপোনালোকে প্লিজ শেয়াৰ কৰক ভিডিওটো যাতে যেন এই লৈ যোৱা মানুহজন সোনকালে ঘূৰাই দিয়ে দেখি পায় যাতে অন্য বিহিত ব্যৱস্থা নোলোৱাৰ আগতে আপোনালোকে এই ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে যেন সোনকালে ঘূৰাই আনি দিয়ে থৈ দিয়ে যাতে